হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ ওচৰলৈ মটকা পনীৰৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো বহুত সহজভাৱে ঘৰতে বনাই খাব পাৰিব। পিঁয়াজ নহৰু অবিহনে বনাইছোঁ। শাওনৰ মাহ চলি আছে, সেইটো বাবে পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মই কেনেদৰে বনাইছোঁ আপোনালোকে গম পাই যাব পিঁয়াজ নহৰু অবিহনে। মটকা পনীৰ বনাবলৈ মটকা এটা মই গেছত গৰম হ'বলৈ দিছোঁ। মটকাটোত চাৰিওপিনে তেল ঘঁহি লৈ মই গেছত দিছিলোঁ গৰম হ'বলৈ। তাতে এতিয়া অলপমান গৰম হওঁতে মটকাটো মই মিঠাতেল দি দিছোঁ। যিকোনো তেল ব্যৱহাৰ কৰিব, ৰিফাইন অইল ব্যৱহাৰ কৰিলেও কথা নাই, মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হোৱাত ইয়াতে শুকান মছলা, তেজপাত 2টা, লং, দালচেনি, ইলাচি, সৰু ইলাচি 2টা, ডাঙৰ ইলাচি এটা আৰু জলকীয়া 2টা দি দিছোঁ। এইখিনি অলপ সময় ভাজিব, বহুত বেছি ভাজিব নালাগে। তাৰপিছত ইয়াতে হালধিৰ গুড়ি দিছোঁ অলপমান, আপোনালোকে নিজৰ অনুমান এটা লৈ দি দিব। জলকীয়াৰ গুড়া, জিৰাৰ গুড়া আৰু ধনিয়া পাউডাৰ দি দিছোঁ। এইখিনি মছলা দিলে হ'ব, বহুত বেছি মছলা ব্যৱহাৰ নকৰিব। এইখিনি অলপ সময় ভাজি ল'ব মছলাখিনি অলপমান ভাজি হোৱাৰ পিছত ইয়াতে বিলাহী মই পেষ্ট কৰি লৈছিলোঁ 3টা বিলাহী, এইখিনি দি দিব। বিলাহীখিনি পেষ্ট কৰোঁতে পানী ব্যৱহাৰ নকৰিব। বিলাহীখিনি এই ধৰণে লাৰি আপোনালোকে 2 মিনিটমান অলপ ভাজি ল'ব। মাজে মাজে এই ধৰণে লাৰি থাকিব, নহ'লে আৰু জ্বলি যাব পাৰে তলৰ পিনে। সেইটো কাৰণে মাজে মাজে লৰাই থাকিব। ভাজি থকা সময়খিনিত এই ঢাকনিখন দিয়ে ভাজিব পাৰিব, তেতিয়া জলদি হৈ যাব। এয়া চাওক, এইখিনিমান ভাজা হ'লে হৈ যাব। এতিয়া ইয়াতে মই আলমণ্ডৰ পেষ্ট হয় এইখিনি দি দিম। আলমণ্ডখিনি বাকলি এৰিয়াই পেষ্ট কৰি লৈছিলোঁ। পেষ্ট কৰোঁতে বহুত বেছি পানী নিদিব, অলপমান পানী দি পেষ্ট কৰি ল'ব। আপোনালোকৰ ওচৰত কাজু থাকিলে আলমণ্ডৰ লগত কাজুও দিব পাৰে পেষ্ট কৰোঁতে, তেতিয়া ভাল লাগিব বেছি। মই কাজু দিয়া নাই, আলমণ্ড আছিল মোৰ ওচৰত, সেইবাবে মই আলমণ্ডে দি দিছোঁ পেষ্ট কৰি। এতিয়া এইখিনি অলপ সময় 2-3 মিনিটমান ভাজি ল'ব পানী নিদিয়াকৈ। ঢাকনিখন দিব পাৰিব মাজে মাজে, আৰু গুচাই ধৰণে লাৰিও থাকিব, নহ'লে আৰু জ্বলি যাব পাৰে। এইখিনিতে ফ্ৰেণ্ডছ ক'ব বিচাৰিছোঁ, ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আগলৈ এই ধৰণৰ সহজ ৰেচিপিবিলাক পাই থাকিবলৈ। এতিয়া এইখিনিত পানী দি দিছোঁ। বিলাহী আৰু আলমণ্ডৰ বাতিটোত পানী দি কিনে সেই পানীখিনি ইয়াতে দি দিছোঁ। এইখিনি অলপমান মিহলি কৰি দিব। তাৰপিছত এতিয়া মই ইয়াতে গাখীৰ দি দিছোঁ। আপোনালোকে ওচৰত গাখীৰ নাথাকিলে গাখীৰ নিদিলেও কথা নাই, পানী দিলেও হৈ যাব। মোৰ ওচৰত গাখীৰ আছিল, সেইবাবে মই গাখীৰ দিছোঁ। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে নিদিলেও হ'ব। তাৰপিছত এইখিনিত মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি মই ফ্ৰাই কৰি লোৱা নাই, পনীৰখিনি মই কেঁচাকৈ দিয়া এইটোৱে কাৰণ, কেঁচা পনীৰ দিলে খাবলৈ সোৱাদটো বেছি ভাল হয়, এইটো কাৰণে পনীৰখিনি কেঁচাই দি দিছোঁ। এতিয়া ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি ল'ব। চেনি এচামুচ দিছোঁ, চেনিখিনি দিলে খাবলৈ সোৱাদটো বেছি ভাল লগা হয়, সেইটো কাৰণে এচামুচ হ'লেও চেনি দি দিব। গেছটো মিডিয়াম ফ্লেমতে ৰাখি সকলোখিনি কাম কৰিব। এতিয়া ইয়াতে ঢাকনিখন দি আটাৰে মই এই ধৰণে মেৰিয়াই দিম। এয়া চাওক, এই ধৰণে আটাখিনি চাৰিওপিনে মেৰাই দিলোঁ। পনীৰখিনিৰে যেন বাহিৰৰ পিনে হাৱা ওলাই নাযায়, সেইটো চাই ল'ব। আটাখিনি ভাল ধৰণে মেৰিয়াই দিব এই ধৰণে। এইখিনি 7 বা 8 মিনিট গেছটো মিডিয়াম ফ্লেমত ৰাখি উতলিব দিব, তাতকৈ বেছি সময় উতলিব নিদিব, নহ'লে দহি যাব। 7 বা 8 মিনিট পিছত গেছটো অফ কৰি দিব। এয়া চাওক, মোৰ হৈ গ'ল। মই 8 মিনিট পিছত গেছটো অফ কৰিছিলোঁ। এতিয়া এইখিনি মই চুৰিৰে কাটি লৈছোঁ। চাওক, এই ধৰণে চুৰিৰে কাটি ল'ব। এয়া চাওক, কালাৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে, আৰু ঠিক এনেদৰে খাবলৈ বহুত বেছি সোৱাদ হৈছে। আপোনালোকে নিশ্চয় এই ধৰণে বনাই খাব। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে। আৰু আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব, যদি ভাল পাইছে ৰেচিপিটো আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব।